নমস্কাৰ ডি লাৰ্ণিং টি নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভালেই আছে। আৰু আজি এটা বিশেষ ভিডিঅ' বনাম যে আজি কোনো ধৰণৰ নোটছ লৈ অহা নাই বা কোনো ধৰণৰ ক্লাছ অনা নাই, মেথছৰে হওক বা ৰিজনিঙে হওক বা জিকে হওক এনেধৰণৰ কোনো ভিডিঅ' অনা নাই। আজি মই বিশেষ এটা কাৰণত ভিডিঅ' বনাইছোঁ যে যিসকলে বৰ্তমান প্ৰেক্টিছ কৰি আছে আসাম পুলিচ AB UB হওক বা SI হওক, কামাণ্ডো হওক বা ADR যিকোনো এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন যিহেতু কৰি আছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। কাৰণ বহুতে মোক কমেণ্টত কৈছে যে বিশেষকৈ ছোৱালীসকলৰ কাৰণে, আৰু বিশেষকৈ কিছুমান ছোৱালীয়ে কৈছে যে বা মোৰ বিয়া সোমোৱা ইমান বহুত দিন হৈ গ'ল, 2 বছৰ 3 বছৰ এনেকৈ হৈ গ'ল, কিন্তু তেওঁক মানে এটা চাকৰিৰ প্ৰয়োজন আছে। কিন্তু আগতে যিহেতু ভবা নাছিলে, কিন্তু এতিয়া তেওঁ অনুভৱ কৰিছে যে হয় মোৰ এটা চাকৰিৰ প্ৰয়োজন আছে। গতিকে তেওঁ কৈছে, এনেকৈ কমেণ্ট কৰিছে যে বা মোলৈ মেছেজো কৰিছে বহুতে, তেনেকৈ কৈছে যে এটা চাকৰিৰ প্ৰয়োজন আছে, বহুত দিনৰ পৰা কষ্ট কৰি আছোঁ কিন্তু চাকৰিটো ল'ব পৰা নাই, এনেকৈ ভাবি আছে। তেওঁলোকক কৈছোঁ যে আপোনালোকে কোনো কামতে হতাশ নহ'ব যে চাকৰি মই ল'ব নোৱাৰিম। আপুনি সদায় চাকৰিটো পাম বুলি আপুনি ভাবি থাকক, বা চাকৰিটো বা মই পাম বা মোৰ চাকৰি হ'বই, এনেকৈ আপুনি সদায় ভাবি থাকিব। কেতিয়াও নিগেটিভলি নল'ব যে মই পাৰিম জানো, মই কৰিব পাৰিম জানো, মই দৌৰিবই নোৱাৰোঁ বা মই পঢ়িলে মোৰ মনতে নৰয়, এইবিলাক কথা আপুনি মনত কেতিয়াও নাভাবিব। সদায় আপুনি পাৰিম আৰু পাৰিমেই বা পামেই এনেকৈয়ে ভাবি থাকিব। নোৱাৰোঁ এই কথাটো কেতিয়াও মনলৈ নানিবই। আৰু আপুনি প্ৰেক্টিছ কৰি থাকোঁতে গম পাব যে আপুনি ৰানিঙত পাছ কৰিবনে নকৰে। সেইটো আপুনি প্ৰেক্টিছ কৰি থাকোঁতে গমেই পাব যে হয় মই পাৰিম ৰানিঙত পাছ কৰিবলৈ, এই চিনাপত এক্সিলেণ্ট মাৰিব পাৰিম, এইটো আপুনি গম পাই যাব। আৰু জাম্পতো আপুনি কিমান নম্বৰ পাব সেইটো আপুনি গমেই পাই যাব যে যদি আপুনি ফিল্ডত এক্সিলেণ্ট মাৰি আছে তাত হয়তো অলপ কমি যাব পাৰে, তেতিয়া আপুনি 20ৰ ভিতৰত 18, 19 তেনেকৈ পাই যাব। আৰু যদি আপুনি ফিল্ডত প্ৰেক্টিছ কৰি থাকোঁতে এক্সিলেণ্ট মাৰিব নোৱাৰে, অকণমান অলপ নম্বৰ কমি থাকে, তেতিয়া আপুনি কিন্তু তাত এক্সিলেণ্ট মাৰিব পাৰিবও পাৰে। সেইকাৰণে কৈছোঁ যে আপুনি মুঠতে যদি এক্সিলেণ্ট মাৰি যায় তেনেহ'লে 20ৰ ভিতৰত 20 পাম বুলি ভাবি থাকক বা 19 পাম বুলি ভাবি থাকক। তেনেকৈ আপুনি 1 নম্বৰ বা 2 নম্বৰ কম বেছিকৈ এনেকৈ ভাবি থাকিলে আপুনি গম পাব যে হয় মই ফিজিকেলত মই ফিট আছোঁ, এতিয়া মই ৰিটেনৰ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব লাগে। কিন্তু ৰিটেন এক্সাম প্ৰিপাৰেশ্যন কৰিছোঁ বুলি আকৌ ফিজিকেলটো এৰি দিলেও নহ'ব, সেইটো আপুনি প্ৰেক্টিছ কৰি থাকিব। আৰু ফিজিকেলত সদায় কেনেকৈ প্ৰেক্টিছ কৰিব, সদায় আপুনি ৰানিং কৰি থাকিব নালাগে। মানে সপ্তাহত যিহেতু 7 দিন থাকে, সেই গোটেই 7 দিনে আগবেলা পিছবেলা দিনটো দুবাৰকৈ মানে প্ৰেক্টিছ ইমানকৈ নকৰিলেও হ'ব। 7 দিনে আপুনি নকৰিলেও হ'ব, মাজতে এদিন 2 দিন আপুনি ৰেষ্টটো ল'ব লাগিব, তেতিয়াহে আপুনি এনাৰ্জিখিনি পাব। সদায় যদি অকল প্ৰেক্টিছ কৰিয়ে থাকে আপুনি দেখিবলৈ পাব যে আপোনাৰ এনাৰ্জিটো অলপ কমি আহিছে। মানে সদায় আপুনি টাইমতকৈ অলপ কমকৈ আহিছে, বা 2 দিন এদিন পাৰিছে কিন্তু 3 নম্বৰ দিনা আপোনাৰ কমি গৈছে, তেনেকৈ আপুনি নিজকে এবাৰ টেষ্ট কৰি চাব পাৰে যে কমি যাব। সেইকাৰণে সদায় আপুনি কৰিব নালাগে, মাজতে এদিন 2 দিন ৰেষ্ট ল'ব, তাৰপিছতহে কৰিব। আপোনাক মই এইটো কাৰণে সদায় প্ৰেক্টিছ কৰিবলৈ মানা কৰিছোঁ বা বাধা দিছোঁ, এইটো কাৰণেও দিছোঁ যে আপুনি যদি সদায় প্ৰেক্টিছ কৰি থাকে আপোনাৰ গাত আপোনাৰ শক্তি ক'ৰ পৰা আহিব। এদিনটো আপুনি ৰেষ্ট ল'ব লাগিব, সদায় ভাল খাদ্য খাব লাগিব। ভালটো আমি গাঁৱত যিহেতু আমি সকলোৱে ভাল খাদ্য কি খাওঁ সেইটো কথা জানেই সকলোৱে, সেইকাৰণে কৈছোঁ যে মাজতে এদিন 2 দিন ৰেষ্ট ল'ব। আৰু তেতিয়াই আপুনি গম পাব যে আপোনাৰ দেহটো যিমান হ'লেও অলপ হ'লেও যদি ৰেষ্ট পায় তেতিয়া আপুনি তাৰ পিছৰ দিনা অলপ বেছিকৈ দৌৰিব পাৰিব। সেইকাৰণে আপোনাক কৈছোঁ যে সদায় আপুনি প্ৰেক্টিছ নকৰিব, মাজতে এদিন এইটো কাৰণে ৰ'বলৈ কৈছোঁ যে যদি আপুনি সপ্তাহত এদিন যদি আপুনি ৰেষ্ট লয় তেতিয়া আপুনি তাৰ পিছদিনা চাবচোন আপুনি বেছি ভালকৈ দৌৰিব পাৰিছে বা বেছি অলপ জঁপিয়াব পাৰিছে, তেনেকৈ আপুনি অলপ অনুভৱ কৰিব নিজে। আৰু এদিন আপুনি মাজতে কি কৰিব, এদিন আপুনি নদৌৰিব, অকল ফিল্ডত খোজকাঢ়িব চেষ্টা কৰিব, দৌৰটো নামাৰিব, খোজকাঢ়িব বেছিকৈ, আৰু এদিনা আপুনি ৰেষ্ট ল'ব, বাকীকেইদিন আপুনি ৰানিং কৰিব। যিহেতু বহুতে দুবাৰকৈ কৰে দিনটোত প্ৰেক্টিছ, সেইকাৰণে কৈছোঁ যে অলপ নিজকে ৰেষ্ট দিয়াৰ প্ৰয়োজন আছে। আৰু আপুনি জাম্পৰ প্ৰেক্টিছ কেনেকৈ কৰিব, যিহেতু আপোনাৰ যিমানটো টাইম আছে সেই টাইমটোতে আপুনি দৌৰিলে বা 3200 মিটাৰ আপুনি দৌৰিলে, সেইটো ৰানিং কৰি কমপ্লিট কৰি খুব বেছি আপুনি 10 মিনিট 5 মিনিট তেনেকৈ টাইম ল'ব, বা 10 মিনিট নিদিবও পাৰে আপোনাৰ, খুব বেছি আপুনি 7 মিনিটমানৰ পিছতে আপুনি আপোনাৰ জাম্পটো আৰম্ভ কৰি দিয়ক। কাৰণ দৌৰি আহি যিহেতু অলপ টাইম ৰোৱাৰ পিছতহে আপোনাৰ যিহেতু লগে জাম্পটো আৰম্ভ হৈ যাব, সেইকাৰণে আপুনি কি কৰিব, ৰানিং কৰি আহি
5 মিনিটৰ পিছত বা 7 মিনিট 10 মিনিট তেনেকুৱা সময়তে আপুনি জাম্পটো আৰম্ভ কৰি দিব আৰু জাম্পটো আপুনি 3বাৰ মাৰিব আৰু কিমান মাৰিছে তেতিয়া আপুনি চাব যে আপোনাৰ জাম্পত কিমান পাৰিছে এক্সেলেন্ট মাৰিব পাৰিছে নে নাই পৰা সেইটো চাব আৰু এটা কথা লক্ষ্য ৰাখিব যে জাম্পত সদায় প্ৰেক্টিছ কৰোঁতে যিহেতু যিডাল চিন দিয়া থাকিব সেই চিনডাল আপোনাৰ আঙুলি এটা যদি অলপো যদি পাৰ হৈ যায় তেতিয়াহ'লে আপোনাৰ সেইটো ফাউল দিয়া হয় আৰু এইটো আপুনি যদি তেতিয়া আপুনি এক্সেলেন্টটো মাৰে তেতিয়াহ'লে আপোনাক নম্বৰ নিদিয়ে সেইকাৰণে আপুনি প্ৰেক্টিছ কৰোঁতে সাৱধান হ'ব যে প্ৰেক্টিছ কৰোঁতে আপুনি যাতে কেতিয়াও ফাউল নহয় সেইটো চাব কিছুমান এনেকুৱা হৈ যায় যে ফিল্ডত যেতিয়া ইণ্টাৰভিউটো দিয়ে তেতিয়া বহুতৰে এনেকুৱা হৈও পাইছে যে ফিল্ডত সদায় এক্সেলেন্ট মাৰি থাকে কিন্তু তাত গৈ এক্সেলেন্ট মাৰিব নোৱাৰে যিহেতু ৰানিং কৰি আহিয়ে লগে লগে আপোনাৰ জাম্পটো আৰম্ভ হ'ব আৰু জাম্পটো আৰম্ভ কৰাৰ লগে লগে আপুনি এক্সেলেন্ট মাৰিব কিন্তু আপোনাৰ তাতে চিনত যিটো চিন দিয়া থাকিব সেই চিনটো যিহেতু আপোনাৰ আঙুলিটো অলপ পাৰ হৈ যাব তেতিয়া আপোনাৰ ফাউল হৈ যাব আৰু তেতিয়া আপুনি এক্সেলেন্ট মাৰিলেও আপুনি তাৰ নম্বৰটো নাপায় এইকাৰণে আপুনি কি কৰিব সদায় প্ৰেক্টিছ কৰোঁতে সাৱধান হ'ব যে আপোনাৰ যেন কেতিয়াও ফাউল নহয় আপুনি দৌৰি আহোঁতে জাম্পত যেতিয়া দৌৰটো মাৰিব তেতিয়া আপুনি এটা কথা লক্ষ্য ৰাখিব যে আপোনাৰ ভৰিটো কোনখিনিত সদায় পেলাব আঁচডালৰ পৰা কিমান ওচৰত বা কিমান দূৰত বা আঁচডালৰ কিমান পইণ্টত মাজত ৰাখিলে আপোনাৰ ফাউল নহয় সেইটো আপুনি প্ৰেক্টিছতে আপুনি লক্ষ্য ৰাখিব লাগিব নহ'লে আপোনাৰ ফিল্ডত গৈ পিনি বহুতৰে এনেকুৱা হৈছে যে 3বাৰ যিহেতু মাত্ৰ 3বাৰহে দিব সেই 3বাৰতে 2বাৰ আপোনাৰ ফাউলে হৈ যায় আৰু এবাৰ থাকে সেইবাৰত কি হয় লাষ্টৰ বাৰত যিহেতু প্ৰথম 2বাৰতে যিহেতু ফাউল হৈ যাব আৰু লাষ্টৰ বাৰত যিহেতু আপোনাৰ বেছিকৈ মাৰিব নোৱাৰিব পাৰে সেইকাৰণে আপোনাৰ এক্সেলেন্ট নহ'ব আৰু ফিল্ডতকৈ আপোনাৰ ইণ্টাৰভিউ জেগাত অলপ কম হৈ যায় বা লং জাম্পত আপুনি কম নম্বৰ পাব তেনেকুৱা বহুতৰে হৈছে আৰু মই নকওঁ যে নহয় বুলি আপোনাক বা আপোনাৰ নহ'বও পাৰে কিন্তু আপোনাৰ বেলেগ এজনো হ'ব পাৰে সেইকাৰণে কৈছোঁ যে এইটো আপোনালোকে প্ৰেক্টিছতে সদায় লক্ষ্য ৰাখিব যে কেতিয়াও আপুনি ফাউল হ'বলৈ নিদিব প্ৰেক্টিছ কৰোঁতে এইটো আপুনি চাব নহ'লে 3বাৰ ভিতৰত আপোনাৰ 2বাৰ যেতিয়া ফাউল হৈ যাব বা 1বাৰ যেতিয়া ফাউল হৈ যাব সিবাৰত আপোনাৰ নম্বৰটো অলপ কম হ'ব পাৰে বা এনাৰ্জি যিটো আছে সেইটো আপোনাৰ কমি যাবও পাৰে সেইকাৰণে আপুনি নোৱাৰিব যিহেতু দৌৰি আহি অলপ টাইম ৰৈ ভাগৰ লাগিব আৰু ভাগৰ লগাৰ পিছত আপুনি সেইটো কাম কৰিব নোৱাৰিব বা সৰহকৈ নম্বৰ পাব নোৱাৰিব সেইকাৰণে আপুনি ৰানিং কৰাৰ পিছতে প্ৰেক্টিছ কৰোঁতে যেনেকৈ আপুনি ইণ্টাৰভিউ দিওঁতে যেনেকৈ আপুনি ৰানিং কৰে যেনেকৈ আপুনি জাম্পটো মাৰে তেনেকৈ আপুনি ফিল্ডত সপ্তাহত এদিন কৰি চাব সপ্তাহত এদিন একদম এক্সেলেন্ট মাৰিলে বা জাম্পত ৰানিঙত যেনেকৈ আপুনি দৌৰে ইণ্টাৰভিউত তেনেকৈ এদিন দৌৰিব আৰু সেইটো কাম দৌৰোঁতে যেতিয়া অকলে কেতিয়াও নদৌৰিব তেতিয়া আপুনি গ্ৰুপত সদায় সেইটো কাম কৰি চাব যে আজি আমি গোটেইখিনিয়ে এনেকৈ আলোচনা কৰি ল'ব যে আজি আমি গোটেইখিনিয়ে ফাইনেল এক্সাম বুলি ভাবি বা ফাইনেল ইণ্টাৰভিউ বুলি ভাবি আমি একবাৰ দৌৰি চাওঁ ব'লা তেনেকৈ গৈ দৌৰি চাব কাৰ কিমান টাইম লাগিছে তেতিয়া আপুনি গম পাব আৰু কেনেকৈ দৌৰিব লাগে তাৰ বিষয়ে কম মই পিছত যে কেনেকৈ দৌৰিলে আপোনালোকে খুব কম সময়ৰ ভিতৰত সোমাব পাৰিব বা আপোনাৰ যদি যিহেতু ৰানিঙত এটা কথা লক্ষ্য ৰাখিব যে 1 ছেকেণ্ডৰ কাৰণেও আপোনাৰ বহুতখিনি আপুনি 1 ছেকেণ্ডৰ কাৰণেও বহুতে ফেইল কৰে সেইকাৰণে আপোনাৰ যদি দৌৰটো মাৰোঁতে যদি আপোনাৰ যদি 5 ছেকেণ্ডত যদি কম হৈ যায় তেনেহ'লে আপোনাৰ সেইটো এটা বহুত ভাল ট্ৰিক্স সেইটো ট্ৰিক্স মই আপোনালোকক নেক্সট ভিডিঅ'ত দি আছোঁ আৰু ৰানিং আৰু লং জাম্প শেষ হোৱাৰ পাছতে কেনেকৈ আপোনালোকৰ চিন আপ আৰম্ভ কৰে তেনেকৈ আপোনালোকে চিন আপটো প্ৰেক্টিছ কৰি চাব আৰু ছোৱালীসকলৰ কাৰণে কৈছোঁ যে যিসকল বোৱাৰী আছে তেওঁলোকে বহুতৰে মানে বহুত কথা আছে যে বহুত ভাগে কমেণ্টো কৰিছে মোলৈ বা মেছেজ কৰিছে বিশেষকৈ তেওঁলোকে কৈছে যে বা মোৰ বিয়া সোমোৱা 3 বছৰ 2 বছৰ এনেকৈ হৈ গ'ল কিন্তু মোক এটা চাকৰিৰ প্ৰয়োজন আছে তেনেকৈ কৈ আছে আৰু তেওঁলোকক কৈছোঁ যে ওচৰৰ মানুহে কোনে কি কৈছে কোনে কি নাই কোৱা সেইটো আপোনালোকে বেছিকৈ গুৰুত্ব নিদিব আপোনালোকে আপোনালোকৰ নিজৰ কামত লাগি যাওক আপোনালোকৰ নিজৰ লক্ষ্যত লাগক আপোনালোকে যি সপোন দেখিছে সেই সপোনটো পূৰণ কৰিবলৈ চেষ্টা কৰক বহুতে ক'ব যে বোৱাৰী মানুহ হৈ পিনি ফিল্ডত গৈ এতিয়া ইমান ল'ৰা থাকে ছোৱালীও থাকে তাৰ লগতে বোৱাৰীজনীও গৈ প্ৰেক্টিছ কৰি আছে এনেকৈ বহুতে কয় আৰু সেইটো কাম আপোনালোকে সেইখিনি কথা আপোনালোকে গুৰুত্ব নিদি আপোনালোকে আপোনাৰ নিজৰ কামত লাগি যাওক যে ফিল্ডত ল'ৰাই থাকক বা ছোৱালীয়ে থাকক সেইটোতো কোনো কথা নাই আপোনাৰ লক্ষ্য হৈছে যে আপুনি প্ৰেক্টিছ কৰি ইণ্টাৰভিউত পাছ কৰি এটা জব লোৱা সেইকাৰণে আপুনি লোকে কি কৈছে কি নাই কোৱা সেইটো আপুনি গুৰুত্ব নিদিয়ে আপুনি আপোনাৰ কামত লাগক আপুনি সদায় প্ৰেক্টিছ কৰিবলৈ যাওক
প্ৰেক্টিছ কৰিব, আহি পঢ়িব, কি কৰিব, ঘৰৰ মানুহে যদি ছাপোৰ্ট কৰিছে তেনেহ'লে আপোনাৰ বেলেগৰ কথা শুনিবলৈ কোনো দৰকাৰ নাই। সেই পিছত আপোনাৰ এনেকুৱা হৈ যাব যে যিহেতু আপুনি যেতিয়া চাকৰিটো পাব, কিন্তু যিসকলে আপোনাক ইণ্টাৰভিউটো দিয়াৰ আগত বা প্ৰেক্টিছ কৰি থকা সময়ত যোনে আপোনাৰ যি বদনাম উলিয়াইছে বা যোনে যি আপোনাৰ বিষয়ে বেয়াকৈ উলিয়াই ফুৰিছে, কৈ ফুৰিছে, সেইসকলে পিছত আপোনাক ভাল পাব। মানে সেইসকলে আপোনাক ক'ব যে হয় তেওঁ বহুত প্ৰেক্টিছ কৰিছিলে, বহুত কষ্ট কৰিছিলে, সেইকাৰণে চাকৰিটো পালে, এনেকৈ ক'ব। কিন্তু আপুনি যেতিয়া প্ৰেক্টিছ কৰি থাকিব তেতিয়া কিন্তু আপোনাক কোনোৱে তেনেকৈ নকয়, কোনোৱে আপোনাৰ সাহসটো নিদিয়ে যে আপুনি ভালকৈ প্ৰেক্টিছ কৰক বা তুমি ভালকৈ প্ৰেক্টিছ কৰা, তুমি পাৰিবা, তুমি বহুতখিনি কৰিব, কষ্ট কৰিব পাৰা, ভালকৈ পঢ়া, এনেকৈ আপোনাক কোনো সাহস নিদিয়ে। সেইকাৰণে কৈছোঁ আপুনি সদায় লোকৰ কথা শুনিব নাযাব, আপুনি নিজে প্ৰেক্টিছত লাগক। কিছুমান মানুহৰ ল'ৰা ছোৱালীও থাকে, তাৰপিছতো প্ৰেক্টিছ কৰিবলৈ যায়, সেইকাৰণে ওচৰ মানুহে কোনোবাই কিবা কয়। আৰু অকল বোৱাৰী বুলিয়েই নহয়, ছোৱালী বহুতকে কয় গাঁৱত। যিহেতু মই নিজেও প্ৰেক্টিছ কৰি আহিছোঁ আৰু মোকো তেনেকৈ প্ৰেক্টিছ কৰি থকা টাইমত বহুতে বহুত কথা শুনাইছিলে বা বহুতে বহুত কথা কৈছিলে। কিন্তু এতিয়া মই এইটো পোৱাৰ পাছত কিন্তু সেইসকলে বেছিকৈ মোক মৰম কৰিবলৈ যায় বা বেছিকৈ তেওঁলোকেহে কয় যে হয় বহুত কষ্ট কৰিছিলে সেইকাৰণে পাইছে চাকৰি, এনেকৈ কয়। কিন্তু এইটো বেয়াকৈ ভাবি নল'ব, মই মোৰ নিজৰ ক্ষেত্ৰত হৈছে দেখি কৈছোঁ যে বহুতে বহুত কথা ক'ব। আৰু যিসকল বোৱাৰী আছে বা যিসকল ছোৱালী আছে, কিছুমান ছোৱালী অকলশৰীয়া হয় যে প্ৰেক্টিছ কৰিবলৈ কোনো লগ নাথাকে, তেওঁলোকৰ কাৰণে হয়। কাৰণ মই নিজেও অকলে প্ৰেক্টিছ কৰিব লগা হৈছিলে। এদিন দুদিন ক'ৰবাত দূৰত গৈ পিনি লগৰ লগত প্ৰেক্টিছ কৰিছিলোঁ, কিন্তু বেছিভাগ অকলে কৰিব লগা হৈছিলে। সেইকাৰণে কৈছোঁ যে অকলে প্ৰেক্টিছ কৰিলেও এইটো কথা নাভাবিব যে কোনোবাই কিবা কৈছে নাই কয়, এইটো কথা গুৰুত্ব আৰু আপুনি কেতিয়াও নিজকে অকলশৰীয়া বুলি নাভাবিব। কাৰণ আপুনি যদিও অকলে প্ৰেক্টিছ কৰিছে, কিন্তু আপোনাৰ লগত সৰু কোনোবা ল'ৰা বা ছোৱালী বা ঘৰৰ কোনোবা ব্যক্তিয়ে আপোনাক সহায় কৰি থাকিব, আপুনি কেতিয়াও অকলশৰীয়া বুলি অনুভৱ নকৰিব। আৰু ময়ো যিহেতু অকলশৰীয়া প্ৰেক্টিছ কৰিব লগা হৈছিলে, কিন্তু মই সেইটো অকলশৰীয়া যেতিয়া প্ৰেক্টিছ কৰি আছোঁ, কিন্তু অকলশৰীয়া বুলি কেতিয়াও ভবা নাছিলোঁ। কাৰণ ঘৰৰ ওচৰত যি সৰু সৰু ল'ৰা ছোৱালী থাকে বা মোৰ নিজৰ ভণ্টি আছে আৰু ওচৰৰ ভণ্টি, এনেকৈ সিহঁতেও মোক বহুতখিনি সহায় কৰিছিলে, তেনেকৈ মই প্ৰেক্টিছ কৰিছিলোঁ। মানে ইণ্টাৰভিউ যিহেতু আমাৰ গাঁওখনৰ ভিতৰত মই অকলেই দিব লগা হৈছিলে, আৰু যিহেতু আমাৰ গাঁৱৰ ল'ৰাও প্ৰেক্টিছ কৰা নাছিলে বা ছোৱালীও নাছিলে, আৰু সেইকাৰণে ময়ো অকলশৰীয়া আছিলোঁ। কিন্তু মোক সেই অকলশৰীয়া অনুভৱটো হ'বলৈ দিয়া নাছিলে আমাৰ নিজৰ ঘৰৰ ভণ্টিহঁতে বা সৰু সৰু ল'ৰা ছোৱালীবিলাকে তেনেকৈ মোক লগ দিছিলে। ঠিক সেইদৰে আপোনালোককো তেনেকৈ কোনোবাই নহয় কোনোবাই সহযোগ কৰিব বা লগ দিব। আৰু কোনোবা ওচৰৰ ল'ৰা হওক বা ছোৱালী হওক যেতিয়া প্ৰেক্টিছ কৰিব, সদায় তেওঁলোকৰ লগত দৌৰিবলৈ চেষ্টা কৰিব। যেতিয়া লগ পায় তেতিয়া বেছি ভাল প্ৰেক্টিছ কৰিবৰ কাৰণে। যিসকল বোৱাৰীয়ে বা ছোৱালীয়ে প্ৰেক্টিছ কৰি আছে, তেওঁলোকে প্ৰেক্টিছ সদায় ভালকৈ কৰক আৰু যিমান পাৰে নিজৰ লক্ষ্যত বা নিজৰ সপোনটো পূৰণ কৰিবলৈ চেষ্টা কৰক। আৰু বহুতো ল'ৰাও আছে যে তেওঁলোকে বহুতবাৰ ইণ্টাৰভিউ দিছে কিন্তু পোৱা নাই, কিন্তু এইবাৰ লাষ্ট দিন তেনেকৈ ভাবি আছে যিসকলে। এইবাৰ তেওঁলোকে যদি লাষ্ট দিন বুলি ভাবিছে তেনেহ'লে লাষ্ট বুলিয়ে আপোনালোকে ভাবি লওক। আৰু সেইকাৰণে আপুনি প্ৰেক্টিছ কৰাৰ লগতে মানে পঢ়িবলৈ চেষ্টা কৰক। যিহেতু বহুতে কমেণ্টত দিছে যে বহুত নম্বৰকৈ পাইছে আৰু ফিজিকেলত বহুত নম্বৰ পাইছে আৰু ৰিটেন এক্সামো দিব পাইছে, কিন্তু ৰিটেন এক্সামৰ মেথছৰ কাৰণে বহুতৰ বেয়া হৈ গৈছে আৰু মেথছ আৰু ইংলিছৰ কাৰণে বিশেষকৈ বেয়া হৈছে বুলি কৈছে। আৰু পেপাৰখন পিছত চালে দুখ কৰিছে। এতিয়া মই যিহেতু প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰো দি থাকোঁ আৰু এইবিলাকো চাই বহুতে দুখ কৰিছে যে ইমান ভাল মাৰ্ক পাইছিলোঁ ফিজিকেলত, কিন্তু ৰিটেন এক্সামত যিহেতু বেয়া হৈ গ'ল। সেইকাৰণে কৈছোঁ যে আপুনি গম পাইছে যে আপোনাৰ ফিজিকেল ভাল হৈ আছে, গতিকে আপুনি ফিজিকেলটো যিমান জোৰ দিছে বা যিমানখিনি কষ্ট কৰিছে সেই তাতকৈ বেছি আপুনি ৰিটেন এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰক। কাৰণ গম পাইছে যে আপোনাৰ আগৰ এক্সামটোত বেয়া হৈছে, আগৰ এক্সামটোত কিহত বেছি বেয়া হৈছে সেইটো আপুনি ভালকৈ গম পাইছে। আগৰ এক্সামত আপোনাৰ ফিজিকেলত ভাল হৈছিলে, কিন্তু ৰিটেন এক্সামতে বেয়া হৈছিলে, গতিকে আপুনি ৰিটেন এক্সামত বেছি গুৰুত্ব দিয়ক। কেতিয়াও মনত এইটো কথা নাভাবিব যে মই নাপাওঁ, মই নোৱাৰোঁ। এইটো কথা মই বাৰে বাৰে কৈছোঁ যে এইটো কথাটো কেতিয়াও নাভাবিব। আপুনি এতিয়া পঢ়ি থাকোঁতে গম পাব যে পঢ়ি থাকোঁতে আপুনি মনতে ভাবি ল'ব যে এইবাৰ মই চাকৰিটো পামেই, যিহেতু পামেই বুলি আপুনি মনতে ভাবি ল'ব আৰু পাম বুলিয়ে পঢ়ক আৰু পাম বুলিয়ে প্ৰেক্টিছ কৰি থাকক। এইবাৰ আপুনি ল'ম বুলি যেতিয়া ভাবিছে, গতিকে চাকৰিটো ল'ব আৰু সেই যিটো পাবলগীয়া বস্তু আছে বা যিটো সপোন আপুনি দেখিছে, সেই সপোনটো পূৰাবৰ কাৰণে যিমানখিনি কষ্ট কৰিব লাগে, যি কৰিব লাগে, এইবাৰ আপুনি কৰিবলৈ ৰেডি হৈ থাকক।
আৰু ময়ো যিমান পাৰোঁ আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম, যিমানখিনি সময় পাওঁ আপোনালোকৰ কাৰণে দিবলৈ চেষ্টা কৰিছোঁ আৰু সহায় কৰি থাকিম পিছলৈ। আৰু আপোনালোকৰ যদি কিবা সুধিবলগীয়া আছে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব আৰু মোৰ ফোন নম্বৰটো হয়তো বহুতৰ ওচৰতে আছে, গতিকে আপোনালোকে মোক সুধিব, কিবা নাজানিলে বা কিবা বুজি নাপালে কমেণ্ট কৰিব। আপোনালোকে এইটো নাভাবিব যে কেতিয়াও অকলশৰীয়া বুলি, গতিকে মই সদায় আছোঁ। ভিডিঅ'টো ইমানেই, ভিডিঅ'টো চাই কেনেকুৱা বোলে জনাবলৈ নাপাহৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। নতুন এটা ভিডিঅ'ত আকৌ লগ পাম, ধন্যবাদ।